हेलो वेलकम बैक टू माय यूट्यूब चैनल। आज नतुन एटा ब्लग लै आपलोक सकलोके स्वागतम जनालो। आरो আজি আছে এটা प्रोग्राम नगाँव बरहमपुर আছে এটা प्रोग्राम आছিলে सांस्कृतिक प्रोग्राम হয় एকক नृत्य प्रतियोगिता पातिছে आरो ताते आमार भन्टिये डान्स करिब बोले हेकाৰণে ताई কৰি আছে প্ৰেক্টিস आरो ময়ো ভাবিলো এটা সৰুকৈ ব্লগ কিয়নো বনোৱা নাযাওক হেকাৰণে ভাবিলে আপোনালোকৰ লগতো শেয়াৰ কৰো आरो ইমান ধুনিয়াকে তাই ডান্স কৰে। सो गोटे ब्लगটো চাই থাকিব শেষলৈকে আৰু চাই ভাল পালে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। सो কন্টিনিউ কৰি থাকো ব্লগটো আপোনালোকেও চাই থাকক। আৰু এতিয়া বাজিছে ৰাতি 9টা আৰু ইয়া প্ৰগ্ৰামলৈ যাবলৈ ৰেডি কৰাই আছো আমাৰ নাচনীজনীক। হেকাৰণে মই অকন ভাবিলো অকমান ক্লিপ কিটামান ৰাখো আপোনালোককো দেখুৱাও। এয়া দেখিছে নহয় তাইক কি ধুনিয়াকৈ ৰেডি কৰি থকা হৈছে আৰু এয়া তাই কপৌ ফুল মূৰত মাৰিলে আৰু खूब धुनियाके ताइक रेडी कराई दिले ताई माके और मयो रेडी हो गलो। अलरेडी मैं घर पर रेडी हो तार पाছত भाविलो चुलिकेइडाल अकमान धुनियाके हेरि करिलो तारपाছত मैं सिम्पल करि मेकअपটো करिलो और ताइक मेकअप करि आछे माके। सो बोलक भिडिओটো कन्टिन्यू करि थाको आपलोको चाइ थाको शेषলৈके। आरो आमार तिनजनी आमी जेहेतु आमी शो प्रोग्राम चाब जाम एतिया प्रोग्राम करिब जेहेतु चुली गाने फाइनली आमी उलाई आहिसु इटा घर পৰা আৰু उलाई আহিয়ে পাততে দেখিলো যে प्रोग्राम অলৰেডি চলি আছে। এইখন प्रोग्राम বেলেগ আছিল কিন্তু আমি ইয়াতো কৰিব পাৰিলো হয় কিন্তু ইয়াত অলৰেডি নৃত্য প্ৰতিযোগিতাটো শেষ হৈ গৈছে হেকাৰণে আমি তাত प्रोग्राम কৰিব নোৱাৰিলো। তাৰ পিছত আমি যত प्रोग्राम কৰিম এতিয়া আমি তালৈ গৈ আছো। আমি আহি পাই গলো আমাৰ যত प्रोग्राम আছিল আহি পাই গলো। বলক আপোনালোককো দেখুৱাও এতিয়া কিমান ধুনিয়াকৈ प्रोग्रामটো চলাই লৈ গৈছে। किमान जे ভাল লাগে এনেকে प्रोग्राम চাবলৈ আহিলে ইমান যে মানুহ আৰু পৰিবেশটো কিমান যে ধুনিয়া হৈ থাকে মানে ইমানে ভাল লাগে মোৰ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো কণমানি ছোৱালী ইমানেই স্মাৰ্ট হয় মই দেখি পেলাই মানে মোৰ অবাক হৈ পৰিলো। ইমানে স্মাৰ্ট হয় যে ইমান ধুনিয়া ডান্স কৰিছে আপোনালোকে চাই থাককচোন। এয়া হৈছে গ্ৰীণ ৰুম য'ত সকলো প্ৰতিযোগিতাসকল ৰখি আছে নিজৰ নৃত্য পৰিবেশন কৰিবলৈ আৰু মানে ভাল লাগিছে পৰিবেশটো চাই পেলাই ইমান অকণ ছোৱালী আৰু ইমান ধুনিয়া টেলেন্ট কমনো কেনেকৈ ইমানে ধুনিয়া টেলেন্ট আছে আৰু উঠি অহা প্ৰজন্মটো যাতে এনেকৈ সৰু কণমানিবোৰ ছোৱালীবোৰ বা ল'ৰাবোৰ এনেকৈ যাতে আগুৱাই যায় তাৰে কামনা কৰিলো মই। হঠাতে মই কণমানিজনীক দেখা পালো ইমানেই মৰম লাগিছে ছোৱালীজনী ইমানেই স্মাৰ্ট আছিলে আৰু মই যেতিয়া তাইক সুধিছোঁ তুমি কি ডান্স কৰিবা তাই কৈছে মই হেনো পাহাৰীয়া ছোৱালী ডান্সটো কৰিম আৰু মই তাইৰ লগত ফটোও দিছোঁ মই স্ক্ৰীণত লগাই দিম আপোনালোকক। ইমানেই ভাল লাগিছে মৰম লগা ছোৱালীজনী খুব স্মাৰ্ট আছিলে। হঠাৎ মই কেমেৰাটো ঘূৰাই দিয়াৰ লগে লগে ইয়াত দেখিছোঁ এই স্মাৰ্ট ছোৱালীজনী ইমান ধুনীয়াকৈ নাচি আছে নহয় আৰু তাই ইমানে মৰম লগা আছিলে। মই তাইক যিটো কুৱেশ্যন কৰোঁ সেইটোৱে তাই আনচাৰ দিব পাৰে আৰু খুব ভাল লাগিছিল তাইক। আৰু ডান্সটো শেষ হোৱাৰ লগে লগে জাজে তাইক কেইটামান প্ৰশ্নও কৰিলে। আপোনালোকে যেহেতু জানে বিহুত দুটামান প্ৰশ্নও সোধা হয় বুলি। এখন নাচনী ৰিহা নহয় কাপোৰটো কোনে পিন্ধাই দিছে মায়ে বিহু নাচিলে সদায় যোনটো চাদৰৰ আঁচলটো হয় সেইটো সোমোৱাই ল'ব লাগে ভিতৰলৈ বুজিছা। নেক্সট টাইম পিন্ধিলে চাদৰখন সোমোৱাই পেলাই ল'বা হ'ল আৰু বিহু নাচিলে কেতিয়াও আঙুলি মেলি নানাচে বুজিছা। অংকিতা বৰা সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। বিভিন্ন ধৰণৰ নৃত্যবোৰ খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু খুব ধুনীয়াকৈ মেইনটেনেঞ্চো কৰিছে। খুব ভাল লাগিলে মোৰ চাই পেলাই। সেই স্মাৰ্ট ছোৱালীজনী তাই বেক ষ্টেজত যেটাই গান বাজে যেবাৰে কোনোবা যায় ষ্টেজত উঠি নাচিব তাইও নাচি থাকে বেক ষ্টেজত।
সকলোবোৰ নৃত্যশিল্পীয়ে যে একদম মানে কিবা উৎসাহেৰে বাট চাই আছে যে কেতিয়া ষ্টেজত নিজৰ পাৰফৰ্ম কৰিবলৈ নিজে উঠি যাব মানে আপোনাৰ ইমান ধুনীয়া মৰম লগা স্মাৰ্ট ছোৱালীজনী গৈছে এতিয়া তাই নিজৰ ডান্সটো কৰিবলৈ মানে পাহাৰীয়া ছোৱালী ডান্সটো অৱশেষত ময়ো নিজৰ বিহু গান শুনি মই গাটো ৰখাব নোৱাৰিলোঁ সেইকাৰণে ময়ো এপাক নাচিলোঁ বেক ষ্টেজত গ্ৰীণ ৰুমতে নাচি আছোঁ বাৰু মই এতিয়া ৰাতি বাজিছে 3টা আৰু চবেই ৰৈ ৰৈ আমনি লাগি গৈছে সকলোৰে মানে কি ক'ম আৰু তথাপিও চবেই আশা লৈ যিহেতু আহিছে নাচিম বুলি আৰু সেইকাৰণে ভাল লাগিছে চাইও ভাল লাগিছে আৰু অৱশেষতো বৰষুণ দিলে পূৰা বৰষুণ ধাৰাসাৰ আমি গাড়ীৰ ভিতৰৰ পৰাই প্ৰগ্ৰেম চাই আছোঁ ইমান ধাৰাসাৰ বৰষুণ দিলে মানে গোটেই প্ৰগ্ৰামটোৱেই তহজ নহজ কৰি পেলালে 3টা বজাৰ পিছত আমাৰ ভণ্টিজনী টাৰ্ণ আহোঁতে ৰাতি বাজিলে 4টা আৰু তাই একদম লাষ্ট পাৰফৰ্ম তাই কৰিছে আৰু তাই হয়তো ভাগৰ লাগি গৈছে তথাপিও কাৰণ গোটেই ৰাতি ৰখি পেলাই এটা গান পাৰফৰ্ম কৰাটো ইমান সহজ কথা নহয় তাতে ইমান সৰু ছোৱালী চ' তাই আগুৱাই যাওক সেইটোৱে মানে কামনা কৰিলোঁ মই সংবাদ আমি লাভ কৰিলোঁ অৱশেষত মোৰ টোপনিও ধৰিছে আৰু ভিডিঅ'টো যিহেতু শেষ কৰিব লাগিব আৰু মোৰ বহুত ভাগৰ লাগিছে গোটেই ৰাতিটো ৱেইট কৰিছোঁ ৰখিছোঁ চাইছোঁ এয়া ৰাতিপুৱা 4টা চাৰে 4টাই বাজিলে পোহৰ হ'লে আৰু তাই বৰষুণ ৰাতিপুৱা 4টা বাজি গ'ল কিনকিনাই পৰি আছিলে সেইকাৰণে আমি ছাতি লৈ গাড়ীৰ ফালে আগুৱাই গ'লোঁ আৰুতো আছে ইয়াতো দেখিছেই ৰাতি 4:30 বাজিলে ৰাতি বুলিয়ে কৈছোঁ আৰু ৰাতিপুৱা মানে প্ৰগ্ৰামো শেষ কৰিব হৈছে আৰু দেখিছে ইমান ধুনীয়া হৈ আছে লোকেশ্যনটো আৰু খুব ধুনীয়া লাগিছে ৰাতিপুৱা সময়কণ আচলতে গাঁৱৰ পৰিৱেশত বহুত বেছিয়ে ভাল লাগে আৰু দেখিছে ন ৰাস্তাটো ইমান চাফা হৈ আছে মোৰ খুব ভাল লাগিলে আৰু ৰাতিপুৱাৰ নেচাৰটো আৰু ৰাতিপুৱা দেখিছে নহয় পাহাৰ আহোঁতে আমি পাহাৰ দেখা পাইছিলোঁ আৰু গোটেই পাহাৰখন এনেকুৱা লাগিছে যেন কুঁৱলীয়ে আৱৰি ৰাখিছে বহুত ভাল লাগিলে চাই পেলাই আৰু জেগাখিনিও বৰ ধুনীয়া আছিলে আৰু আহি দেখিলোঁ এখন ধুনীয়া চাহপাতৰ বাগান লগত পাহাৰ গছ গছনি এটা খুব ধুনীয়া ভিউ ৰাতিপুৱা খুব ভাল লাগিলে সেইকাৰণে মই অলপ কেপচাৰ কৰি ৰাখিলোঁ আৰু ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ আৰু আহি পাই লগে লগে বাহঁতৰ ঘৰত কাপোৰযোৰ চেঞ্জ কৰি মই ঘৰলৈ একদম লৰালৰিকৈ দৌৰ মাৰিছোঁ আৰু বিৰাট মানে টোপনি লাগিছে আৰু ভাগৰ লাগিছে আৰু ঘৰত যিবিলাক কাম আছে কাম বনবিলাক কৰি আজৰি হৈ মই একদম শুই যাম চ' বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ